এইখিনিতে আমি তেখেতক আমাৰ কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো। তেখেতৰ পাছতে প্ৰত্যেকজন মিউজিচিয়ানকে এখন এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব।
লগতে লক্ষ্মী পূজাৰ উপলক্ষে অনুষ্ঠানটিত সঁচাই বহুত ভাল লাগিছে কমিটি সকলো সদস্যক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে গম পাইছে আচলতে আমাৰ ৰাজ্যত ইতিমধ্যে কি হৈ গৈছে আমি কেনেকুৱা এজন মানুহক হেৰুৱাইছোঁ সকলোৱে দুখ নিজে নিজে গম পাইছে আচলতে আজি অনুষ্ঠানটো কৰিবলৈ আহি পেলাই মই ইয়াত হাঁহিব পৰা নাই আচলতে এনেকুৱা এজন নক্ষত্ৰক আমি হেৰুৱাইছোঁ আৰু কেতিয়া আমি পূৰ কৰিব নোৱাৰোঁ বা যি কি নহওক তেওঁৰ যিখিনি সৃষ্টি আমি ৰাখি যাব লাগিব আৰু অনুষ্ঠান আমি আগবঢ়াই গৈছোঁ আপোনালোকে ধুনীয়াকৈ সহযোগ কৰিলে ভাল লাগিব সকলোৱে এটা যদি হাত চাপিলে ভাল লাগিব সকলোৱে আৰু মই জুবিন দা গীতে গাই যাম চিন্তা কৰিব নালাগে জুবিন দা গীতে গাই যাম ঠিক আছে সকলোৱে একেলগে বঢ়িয়া আপোনালোকে ধুনীয়াকৈ হাত চাপিলে ভাল লাগিব সকলোৱে একেলগে Moro